তো নমস্কাৰ বন্ধুসকল, মোৰ চেনেল অসমীয়ালৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো মোৰ কমেণ্টত বহুতকেইজনে জনাইছিলে যে ই পাছটো ওলোৱাত অসুবিধা হৈছে। তো ই পাছটো কেনেধৰণে উলিয়াব লাগে মই তাক দেখাই দিম। তো বন্ধুসকল যাওঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। আৰু আপোনালোকে চেনেলটোত মই বহুতেই পাওঁ যে ভিডিঅ'টো চেনেলটো চাই গুচি যায় আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰে। তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আমি আগলৈ এটা ভিডিঅ' দি যাব পাৰোঁ। তো মই ফাৰ্ষ্টে পেজত আহি লৈছোঁ। আপোনালোকৰ যিকোনো এটা ক্ৰ'ম ব্ৰাউজাৰত খুলি ল'ব। মই যিকোনো এটা ব্ৰাউজাৰত খুলি ল'ব। মই ক্ৰ'ম ব্ৰাউজাৰত নাই খোলা, মই ফায়াৰফক্সত খুলি লৈছোঁ। তো ইয়াতে মই আহিলোঁ, আহি ইয়াতে মই টাইপ কৰিম ই পাছ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। ডিব্ৰুগড় ডিষ্ট্ৰিক্ট চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ লগে লগে মোৰ সন্মুখত যিটো পৰ্টেল হয় সেইটো পৰ্টেল আহি গ'ল। তো মই ইয়াতে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰ্টেলত গুচি যাম। তো বন্ধুসকল আপোনালোকে এনেধৰণে চাৰ্চ কৰি ল'ব আপোনালোকৰ যিখন ডিষ্ট্ৰিক্ট হয়। ই পাছ আপোনালোকৰ আমুক ডিষ্ট্ৰিক্ট হয়, যোনখন ডিষ্ট্ৰিক্টে হয় সেইখন ডিষ্ট্ৰিক্টৰ ৱেবছাইটত গুচি যাব। তো মই আহি গ'লোঁ ইয়াত লিখা আছে, আৰু ইয়াতে লিখা আছে দেখিছে ই পাছ COVID-19 লকডাউন, দ্য ফলোয়িং আৰ দ্য লিংকছ টু এপ্লাই ই পাছ। তো মই ইয়াত যাম, ক্লিক 1 আৰু 2 দুটা আছে, মই ফাৰ্ষ্ট 1ত যাম। তো 1ত আহিলোঁ, অহাৰ পিছত মই ইয়াতে ডাটাখিনি মোৰ যিখিনি ডাটা হয় সেই ডাটাখিনি ফিল আপ কৰিবলৈ আহিব। আপোনালোকৰ সন্মুখত এটা নতুন উইণ্ড'জ খোল খাব পিছত মই ইয়াতে ক্লিক কৰি দিম, অ'কে কৰিলোঁ। অ'কে কৰাৰ লগে লগে মোৰ সন্মুখত নতুন এখন পেজ খোল খালে। খোল খোৱাৰ পিছত আপোনালোকে কি ফিল আপ কৰিব লাগে, কেনেকৈ ফিল আপ কৰিব লাগে মই আপোনালোকক সবিশেষ জনাম। তো যদি আপোনালোকে মোৰ চেনেলটো নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব আৰু লাইক এটা দিব, আৰু আপোনাৰ কেনে পালে ভিডিঅ'টো তাক জনাবলৈ নাপাহৰিব। তো এইখন ফৰ্ম মোৰ সন্মুখত আহি গ'ল, মই এতিয়া ফিল আপ কৰিম এইখন ফৰ্ম। তো মই ফিল আপ কৰিছোঁ, মোৰ এই ডাটাখিনি মই নিজৰ ডাটাখিনিকে ফিল আপ কৰিছোঁ। তো আপোনালোকৰ যদি কাৰোবাৰ কৰি দিব লগা হয়, ই পাছৰ কাৰণে এপ্লাই কৰি দিব লগা হয় ক'ব, নতুবা এই ভিডিঅ'টোৰ জৰিয়তে আপুনি নিজে এপ্লাই কৰি ল'ব। তো মই ফিল আপ কৰিছোঁ। ফাৰ্ষ্টে আপোনাৰ নাম আৰু মোবাইল নাম্বাৰ দিব, তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থ দিব। মই মোৰ ডেট অফ বাৰ্থ দি লৈছোঁ। মই মোৰ ডেট অফ বাৰ্থটো দি লৈছোঁ। তাৰপিছত আপোনালোকে নিজৰ মেইল আই ডিটো দিব। তাৰপিছত আপোনালোকে এপ্লিকেণ্ট টাইপ ছিলেক্ট কৰিব। ইয়াত এপ্লিকেণ্ট টাইপটো গভমেণ্ট টাইপ, প্ৰাইভেট সেইটো আপোনালোকে ছিলেক্ট কৰিব। তো মই যিহেতু প্ৰাইভেট কামত যাম মই প্ৰাইভেট ছিলেক্ট কৰিম। তাৰপিছত মোৰ হাউচ নাম্বাৰটো দিম, হাউচ নাম্বাৰ 27, আৰু লেণ্ডমাৰ্ক দিম, মোৰ ওচৰৰ স্কুল কলেজ কি আছে, স্কুল কলেজ যি আছে মই তাকে ওচৰতে দি দিম, ইয়াত লিখি দিম। আপোনালোকৰ ওচৰত যদি স্কুল কলেজ বা আপোনালোকৰ যদি কিবা মানে ধৰি লওক মন্দিৰ আছে তো সেইটো দিব। তো মই ইয়াতে ভিলেজখনৰ নাম দিব লাগে। তাৰপিছত আপুনি কোনখন ডিষ্ট্ৰিক্টৰ হয়, মই যিহেতু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ হয় মই ইয়াতে শিৱসাগৰ লিখিম। তাৰপিছত মোৰ পুলিচ ষ্টেচন লিখিম, পুলিচ ষ্টেচন আমগুৰি হয়, মই আমগুৰি ছিলেক্ট কৰিলোঁ। তাৰপিছত আপোনালোকৰ পোষ্ট অফিচ ছিলেক্ট কৰিম। তাৰপিছত আপোনালোকৰ ব্লকটো দিব। ইয়াতে চাব যিখিনি বস্তুৰ মানে ষ্টাৰ মাৰ্ক দিয়া আছে সেইখিনি ডাটাহে আপোনালোকে ভৰাব লাগে, যিখিনি মানে ষ্টাৰ মাৰ্ক নাই সেইখিনি নভৰালেও হ'ব। ইয়াতে মোৰ ব্লকটো দিব ষ্টাৰ মাৰ্ক নাই যিহেতু মই নভৰালেও কোনো আপত্তি নাই। এতিয়া মই যিখন গাড়ী লৈ যাম সেই গাড়ীখন নাম্বাৰটো ভৰাই দিম। গাড়ীখন নাম্বাৰটো ভৰাই দিলোঁ। তাৰপিছত ভেৰাইকেল টাইপ ইয়াতে 2 হুইলাৰ নে 4 হুইলাৰ নে কি হয় আপোনালোকে এইখিনি ফিল আপ কৰিব। মই 2 হুইলাৰ হয় তো 2 হুইলাৰ ছিলেক্ট কৰিলোঁ। আৰু জাৰ্ণি টাইপ মই ওৱান ৱে কৰিম নে ৰাউণ্ড ট্ৰিপ কৰিম, মই যিহেতু ওৱান ৱে কৰিম তো মই ওৱান ৱে ক্লিক কৰিলোঁ। তাৰপিছত মই ট্ৰেভেলিং কেইজন মানুহ যাব ইয়াতে লিখা আছে, তো ইয়াতে মই 2জন মানুহ দিম বা মই এজনেই দি দিলোঁ, মই যাম অকলে ছিংগল। নাম্বাৰ অফ পাৰ্চন ট্ৰেভেলিং। তো তাৰপিছত আপোনালোকে ই পাছ কেতিয়া লাগে, মোক যিহেতু কাইলৈৰ কাৰণে লাগে তো মই 7 তাৰিখ ছিলেক্ট কৰিলোঁ। তাৰপিছত মই ই পাছ কেই তাৰিখে লাগে সেই ছেইম ডেটতে লাগে 7 তাৰিখৰ ভিতৰত, 7 তাৰিখলৈকে দিলোঁ। তাৰপিছত
পাৰপজ অফ ট্ৰেভেলিং ইয়াতে আহিব আপোনালোকৰ কি কাৰণে আপোনালোকে যাব। তো গতিকে মই মেডিকেল কামত বা আপোনালোকে যি কামত যায়, গভৰ্ণমেণ্টৰ কাম বা বেলেগ কাম আদাৰ এচেঞ্চিয়েল, তো মই যিহেতু মোৰ বিশেষ কাম এটাৰ কাৰণে যাম, তো মই সেইটো আদাৰ এচেঞ্চিয়েলতে মই ভৰাই দিম। তাৰপিছত ৰিজন অফ পাৰপজ, কি কাৰণে আপুনি যাব। তো ধৰি লওক মই মেডিকেলে দি দিছোঁ, মেডিকেল দিলে তলত ফিল আপ নকৰিলেও হ'ব। তাৰপিছত মই ট্ৰেভেল কেটেগৰী চিলেক্ট কৰিম। ট্ৰেভেল কেটেগৰী উইদিন ডিষ্ট্ৰিক্ট নে ইণ্টাৰ ডিষ্ট্ৰিক্ট, মই ডিষ্ট্ৰিক্টৰ ভিতৰত থাকিম নে ডিষ্ট্ৰিক্টৰ বাহিৰত যাম, মই ইণ্টাৰ ডিষ্ট্ৰিক্ট হ'ব। তাৰপিছত চ'ৰ্চ অফ এড্ৰেছ, ইয়াতে মই ফিল আপ কৰিম স্ক'ৰ এড্ৰেছ, মই ফিল আপ কৰিম মৰাণহাটৰ পৰা যাম, যিহেতু মই ক'লৈ যাম, শিৱসাগৰ, শিৱসাগৰ। তাৰপিছত আকৌ মই দিলোঁ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, আৰু ইয়াতো ছেইম শিৱসাগৰ ডিষ্ট্ৰিক্টৰ শিৱসাগৰ, তাৰপিছত এইটো শিৱসাগৰ হ'ব। শিৱসাগৰ চিলেক্ট কৰিলোঁ, চিলেক্ট কৰাৰ পিছত ইয়াতে মই চিলেক্ট কৰি দি দিলোঁ। তাৰপিছত ডাটাখিনি ফিল আপ কৰি লৈছোঁ। তাৰপিছত ৰিমাৰ্কছ দিম মই। তাৰপিছত ইয়াতে ফোন নাম্বাৰটো দিব লাগিব, ফোন নাম্বাৰটো দিলোঁ। তাৰপিছত কোন ডিষ্ট্ৰিক্টৰ পৰা ছাবমিট কৰিব, মই ডিব্ৰুগড় ডিষ্ট্ৰিক্টত চিলেক্ট কৰিছোঁ, আই এগ্ৰী কৰিছোঁ। তাৰপিছতে মই ইয়াতে যিটো কেপচা কোড হয়, কেপচা কোডটো ফিল আপ কৰি দিম 962235, ছাবমিট কৰিলোঁ। ছাবমিট কৰি দিয়াৰ পিছত মোৰ ওচৰলৈ এখন পপ আপ আহিব, যিখন পপ আপত লিখা থাকিব যে সম্পূৰ্ণ আপুনি যিখিনি ডাটা হয় সেইখিনি শুদ্ধ হয়নে চেক কৰিবৰ কাৰণে আহিব। সেইখিনি ডাটা মোৰ চেক কৰিবৰ কাৰণে আহিছে। চাওক মই এইখিনি ডাটাখিনি ফিল আপ কৰি দিলোঁ, প্ৰাঞ্জল ল'ৰা, ফোন নাম্বাৰ, এইখিনি ডাটাখিনি ফিল আপ কৰিলোঁ। ফিল আপ কৰাৰ পিছত মোৰ ওচৰলৈ ছাবমিট কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত এটাচ এনেক্সাৰত ক্লিক কৰিব। এটাচ এনেক্সাৰ ক্লিক কৰাৰ পিছত আপোনালোকৰ ধৰি লওক আইডেণ্টি প্ৰুফ, ধৰি লওক আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ আইডি, পেন কাৰ্ড, যিকোনো এটা কপি আপোনালোকে আপলোড কৰিব। তাৰপিছত আপোনাৰ যিটো কামত যাব, মেডিকেলৰ কামত যাব নে বেলেগ কামত যাব চিলেক্ট কৰিব আৰু ইয়াতে আপলোড কৰিব। তাৰপিছত ছাবমিট কৰি দিব। মই যিহেতু মানে কাইলৈ নাযাওঁ, মই বেলেগ এটা ডেটত যাব লাগিব। আপোনালোকে এনেকৈ কৰিব। কৰাৰ পিছত এইটো ছেভ এনেক্সাৰ কৰিব। এনেক্সাৰ কৰাৰ পাছত আপোনালোকৰ ইয়াতে এটা অপশ্যন আহিব যে ছাবমিট কৰিবলৈ আহিব। তো ছাবমিট কৰিব। ছাবমিট কৰাৰ লগে লগে আপোনাৰ এখন ফৰ্মখন গুচি যাব, ছাবমিট হৈ যাব, আৰু আপোনাৰ আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত আপোনালোক ডাটাখিনি দি দিব। তো বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে শ্বেয়াৰ কৰিব আৰু বন্ধুসকলক ছাবস্ক্ৰাইব কৰি দিবলৈ